Hey guys, welcome back to another new video. So guys, আজিৰ ভিডিঅ'টোত আমি Hsrp নম্বৰ প্লেটৰ বিষয়ে কথা পাতিম। আমি জানিম যে ভাৰত চৰকাৰেনো কি কাৰণে প্ৰত্যেকখন গাড়ীতে Hsrp নম্বৰ প্লেট লগোৱাটো বাধ্যতামূলক কৰি দিলে। আৰু তাৰ লগে লগে আমি এইটোও জানিম যে Hsrp নম্বৰ প্লেট লগোৱাৰ ফলস্বৰূপে আমাৰ গাড়ীবোৰনো কিদৰে সুৰক্ষিত হৈ পৰিল। তো গাইজ, এই Hsrp নম্বৰ প্লেটখনৰ বিষয়ে জনাৰ আগতে আমি Hsrp নম্বৰ প্লেটখন চিনি পাব লাগিব। এইখন হৈছে Hsrp নম্বৰ প্লেট। আৰু এই Hsrp নম্বৰ প্লেটখনৰ যদি মই ফুল ফৰ্মটো ক'বলৈ যাওঁ, সেইটো হৈছে হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেট। এই Hsrp নম্বৰ প্লেটবোৰ চৰকাৰে প্ৰত্যেকখন গাড়ীতে লগোৱাটো বাধ্যতামূলক কৰি দিয়াৰ আঁৰত দুটা কাৰণ আছে। প্ৰথমটো হৈছে যে যেতিয়া এটা চোৰে যিকোনো এখন গাড়ী, চাৰিচকীয়াই হওক বা বাইকেই হওক, যেতিয়া চুৰ কৰে তেতিয়া চোৰটোৱে প্ৰথমতে কি কৰিছিল, গাড়ীখনৰ নম্বৰ প্লেটখন সলাই দিছিল। যাৰ ফলত আমি যেতিয়া চুৰি হোৱা গাড়ীখনৰ বিষয়ে থানাত গৈ এজাহাৰ দাখিল কৰোঁ, তেতিয়াও পুলিচে সেই গাড়ীখন বিচাৰি উলিয়াব পৰা নাছিল। কাৰণ নম্বৰ প্লেটখনৰ ওপৰত ভিত্তি কৰিয়েই বেছিভাগ পুলিচে এখন গাড়ীৰ বিষয়ে তথ্য উলিওৱাৰ চেষ্টা কৰে বা এখন গাড়ীৰ সন্ধান কৰে। কিন্তু যিহেতু গাড়ীখন চুৰ হোৱাৰ পিছতেই, চুৰি কৰাৰ পিছতেই চোৰবোৰে সেই গাড়ীখনৰ অৰিজিনেল নম্বৰ প্লেটখন সলাই তাৰ ঠাইত এখন নতুন বা ফেক নম্বৰ প্লেট লগাই দিয়ে, সেইকাৰণে পুলিচে সেই গাড়ীখন বিচাৰি উলিওৱাত বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হয়। আৰু দুই নম্বৰ কথাটো হৈছে যে যেতিয়া কোনো এজন ক্ৰিমিনেলে ক্ৰাইম কৰিবৰ কাৰণে এখন গাড়ীৰ প্ৰয়োজন হয়, তেতিয়া সেই গাড়ীখন ব্যৱহাৰ কৰাৰ আগতে সেই ক্ৰিমিনেলছবোৰে গাড়ীখনৰ অৰিজিনেল যিখন নম্বৰ প্লেট আছিল সেই নম্বৰ প্লেটবোৰ সলাই দিছিল। নম্বৰ প্লেটবোৰ সলাই দিয়ে আৰু গৈ ক্ৰাইমটো কৰি আহে। আৰু ক্ৰাইমটো কৰি আহি পুনৰ সেই ডুপ্লিকেট নম্বৰ প্লেটবোৰ সলাই তাৰ ঠাইত অৰিজিনেলখন লগাই লয়। এতিয়া কথাটো হ'ল যে ধৰি লওক সেই ক্ৰাইমটো সংঘটিত কৰি থকাৰ সময়ত বা সেই গাড়ীখন সেই ক্ৰাইমটোত ব্যৱহাৰ হৈ থকাৰ সময়ত ধৰি লওক কোনোবা মানুহে দেখিছিল বা ধৰক CC কেমেৰাত ফুটেজ ৰৈ গ'ল, আৰু যাৰ ফলত পুলিচে ধৰক সেই গাড়ীখনৰ নম্বৰ প্লেটৰ নম্বৰটো কালেক্ট কৰিব পাৰিলে। তেতিয়াও কি হয়, যিহেতু সেইখন ফেক নম্বৰ প্লেটহে, গতিকে পুলিচে সেই গাড়ীখনৰ ডিটেইলছ উলিয়াব নোৱাৰে। পুলিচে এইটো বিচাৰি উলিয়াব নোৱাৰে যে এই গাড়ীখন ক'ৰ বা এই গাড়ীখনৰ অ'নাৰজনৰ নাম। তেনেকুৱা বিভিন্ন ধৰণৰ কথাবোৰ পুলিচে জানিব নোৱাৰে, যাৰ ফলস্বৰূপে সেই গাড়ীখনত কোন কোন আহিছিল বা সেই গাড়ীখনৰ অ'নাৰ কোন বা ধৰক সেই ধৰণৰ কেছটো ইনভেষ্টিগেশ্যন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আৰু পুলিচবোৰ যাতে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয় বা আমাৰ গাড়ীবোৰ যাতে কোনেও চুৰ কৰি নিলেও যাতে পুলিচে অতি সহজে বিচাৰি উলিয়াব পাৰে, এইবোৰ কথাৰ চিন্তা চৰ্চা কৰিয়েই ভাৰত চৰকাৰে প্ৰত্যেকখন গাড়ীতে Hsrp নম্বৰ প্লেট লগোৱাটো বাধ্যতামূলক কৰি দিলে। এতিয়া গাইজ, এই যে Hsrp নম্বৰ প্লেটবোৰ, এই Hsrp নম্বৰ প্লেটবোৰ গাড়ীবোৰত এনেধৰণে লগোৱা থাকে যে এইবোৰ খুলি দিয়াটো একদম অসম্ভৱ কথা। এইবোৰ খুলিব কোনোপধ্যেই নোৱাৰি। এই নম্বৰ প্লেটবোৰ দুটা পাৰ্মানেণ্টলি স্ক্ৰুৰ সহায়ত লগাই দিয়া হয়। কিন্তু এই যিবোৰ Hsrp নম্বৰ প্লেট অহাৰ আগত যিবোৰ নম্বৰ প্লেট লগোৱা আছিল, সেইবোৰ দুটা সাধাৰণ স্ক্ৰু দি লগোৱা আছিল, যি দুটা অতি সহজে খুলি পেলাব পাৰিছিল। যাৰ ফলত এই ক্ৰিমিনেলবোৰে বা চোৰবোৰে সেই অৰিজিনেল নম্বৰ প্লেটখন খুলি পেলাই তাৰ ঠাইত ডুপ্লিকেট নম্বৰ প্লেটবোৰ লগাই ধুনীয়াকৈ গাড়ীবোৰ চলাই ফুৰিব পাৰিছিল। তো পুলিচ বা সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবেই ভাৰত চৰকাৰে প্ৰত্যেকখন গাড়ীতে Hsrp নম্বৰ প্লেট লগোৱাটো বাধ্যতামূলক কৰি দিলে। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।